নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি চুলি অৰা সমস্যা আছে আৰু আপোনালোকৰ চুলি দীঘল হোৱা নাই আৰু আপোনালোকৰ চুলি বহুত দিন ধৰি একে ঠাইতে আছে, লগতে আপোনালোকৰ চুলি পাতল হৈ গৈছে, তেন্তে আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকক বহুত সহায় কৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু লগতে আপোনালোকে ভিডিঅ'টো চাই শেষলৈকে চাব। মই প্ৰথমে লৈছোঁ এই চাহপাত লৈছোঁ 2 চামুচ আৰু মেথি গুটি 2 চামুচ লৈছোঁ আৰু লগতে মহানিমৰ পাত কেইখিলামান লৈছোঁ আৰু পিঁয়াজ 2টা লৈছোঁ। পিঁয়াজটো মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি মেলি ধুনীয়াকৈ গোটেইবিলাক একেলগে মিক্স কৰি এটা কেৰাহী এখনত বইল কৰিম নাৰিকলৰ তেলেদি। আৰু আপোনালোকে জানে পিঁয়াজত এণ্টিঅক্সিডেণ্ট থাকে, সেইকাৰণে চুলিৰ কাৰণে বহুত ভাল আৰু আপোনাৰ চুলি অৰা সমস্যা দূৰ কৰিব আৰু লগতে আপোনাৰ নতুন চুলি গজাব। আপোনালোকে এই 4টা বস্তু লৈ তেলটো আপোনালোকে ডাঙৰ নাৰিকলৰ তেলো ল'ব পাৰে আৰু মই সৰু এটাকে লৈছোঁ আৰু মই এইটো গোটেইটো একেলগে 15 মিনিট বা 20 মিনিট কম জুইত বইল কৰিম, ধুনীয়াকৈ বইল কৰিম। আপোনালোকে বইল কৰোঁতে চাব যাতে জুইটো কম কৰিব, গেছটো কম জুইত বনাব যাতে যেন পুৰি নাযায় আৰু লাগি নধৰিবলৈ আপোনালোকে লৰাই থাকিব আৰু এনেকৈ 20 মিনিট 15 মিনিট ধুনীয়াকৈ বইল কৰি আপোনালোকে তেলটো বনাব আৰু তেলটো বনাই মেলি আপোনালোকে বহুত দিনলৈ লগাব পাৰিব আৰু ধুনীয়াকৈ টেমা এটাত বটলত ভৰাই থ'ব আৰু আপোনালোকে যিদিনা চুলি ধুৱে এইদিনা চুলিৰ গুৰিত মালিচ কৰিব আৰু আপোনালোকে এনেকৈ যদি কৰে নিশ্চয় আপোনালোকৰ চুলি অৰা বন্ধ হ'ব, আপোনাৰ চুলি ঘন হ'ব, দীঘল হ'ব আৰু আপোনাৰ চুলি পাতাও বন্ধ হ'ব। এনেকৈ ধুনীয়াকৈ লৰাই থাকিব, কম জুইত লাহে লাহে উতলিবলৈ দিব। এনেকৈ উতলাৰ পিছত আপোনালোকে ধুনীয়াকৈ বটলত ভৰাই থ'ব আৰু বহুত দিন লগাব পাৰিব আৰু এনেকৈ আপোনালোকে ধুনীয়াকৈ চাকনিত চাকি ল'ব। আৰু মই তেলখিনি বনাই মেলি কেনেদৰে ব্যৱহাৰ কৰোঁ, আপোনালোকক ভিডিঅ'টো চাই ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বুলি আপোনালোকৰ ওচৰত সদায় আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ সহযোগ পালে নিশ্চয় আগবাঢ়ি যাব পাৰিম আৰু আপোনালোকৰ সহায় পালে মই নতুন ভিডিঅ' দি থাকিব পাৰিম আৰু মই আপোনালোকৰ ওচৰত সদায়ে আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকে যেন আশীৰ্বাদ দিব বুলি মই আশা কৰোঁ। আৰু আপোনালোকে মই যেনেকৈ লগাইছোঁ তেনেকৈ লগাই 15-20 মিনিটৰ বা আধা ঘণ্টাৰ পিছত আপোনালোকে চুলি ধুব পাৰিব। চুলি ধুই আপোনালোকে নিশ্চয় প্ৰমাণ পাব, আপোনালোকে লগাই চাওক, মই গেৰাণ্টি দি কৈছোঁ আপোনালোকৰ নিশ্চয় সফল হ'ব আৰু আপোনালোকৰ চুলি দীঘল হ'ব, ঘন হ'ব আৰু চুলি সমস্যা যিমান আছে চব দূৰ হ'ব।